প্ৰায় দেখি আছোঁ যে মানে এক বাল্টিং পানীৰে এখন গাড়ী ধুব পাৰি আৰু একদম ধুনীয়াকৈ চাফ চিকুণ হয় তেনেকুৱা এটা মেচিন। একচুৱেলি ফেচবুকত দেখা বস্তু মই কিন্তু কেতিয়াও লোৱাৰ কাৰণে তেনেকুৱা কাকো নকওঁ, কাৰণ মই দুবাৰমান তেনেকুৱা বস্তু লৈ পস্তাইছোঁ। আৰু সেয়েহে মোৰ বন্ধু এজনে আনিছে, বাকী অনলাইন আনিছে অফলাইন আনিছে নাজানো, কিন্তু ঠিক তেনেকুৱা বস্তু এটা আনিছে। আৰু সঁচাকৈ ফেচবুকত দেখাৰ ধৰণে বস্তু হয় নে নহয় এবাৰ আহোঁ আপোনালোকক দেখুৱাওঁ। এয়া ই বৰ্তমান পূৰা একদম ব্যস্ত আছে মানে চাফা কৰাত। এই যে ইয়াক সুধিম এয়া আচ্ছা, ফেচবুকত যে দেখায় বা অনলাইন যে কেতিয়াবা দেখায়, যেনেকুৱা নিশ্চয় ক'ৰবাত দেখি আনিছা ফেচবুকৰ পৰা ক'ৰবাত যেনেকৈ দেখিছা বস্তুটো সেনেকুৱাই নে? খুব সুন্দৰ খুব সুন্দৰ। মই বন্ধু এজনৰ দোকানৰ পৰা লৈছিলোঁ। দোকানৰ পৰা লৈছে, কিন্তু মানে যেনেকুৱা দেখাইছে বা যেনেকুৱা ইউটিউব বা ফেচবুকত হওক যেনেকুৱা দেখি পেলাই বস্তুটো লৈছে আৰু তেনেকুৱাই অলপ কোম্পানীৰ লগতো কথা আছে। দেখুৱাই আছোঁ আপোনাক, এইবোৰ আজি চাফাই আছে দেখুৱাই আছোঁ। এয়া চাফা কৰি দেখুৱাই দিব আপোনালোকক। এয়া এয়া আৰু ডাইৰেক্ট পাইপেদি পানী হেৰি কৰি আছে। বাল্টিঙেদিও হয়, বাল্টিঙেদিও দিছে, বাল্টিঙেদিও এক বাল্টিং পানীতে মানে সেয়াই আৰু যাক যিমান জোখৰ পানী লাগে তেনেকুৱাই আৰু, কিন্তু মানে কম আৰু আপোনাৰ যিহেতু কম পানীতে তুমি চাফা কৰিব পাৰি। আৰু এয়া চাফাটো একদম মানে এয়া একদম ধুনীয়া হৈছে, মানে যেনেকুৱা দেখিছিলোঁ মই ইউটিউব হওক ফেচবুকত হওক তেনেকুৱাই। চাওঁচোন এয়া একদম তেনেকুৱা। এতিয়া মই আপোনালোকক ক'ব পাৰোঁ আপোনালোকে এনেকুৱা বস্তু ল'ব পাৰে, কিন্তু কোৱালিটি চাই ল'ব, কোম্পানী চাই ল'ব ভাল। ইয়াৰ বহুত কিবা ৱাট থাকে, কিবা থাকে, তেনেকুৱা এইবিলাক লৈ প্ৰেছাৰ আৰু একদম এইটো হয়তো চাফা কৰিও থ'ব পাৰে নহয়। এইটো হয়তো মই অহাৰ আগতে কিবা চাফা কৰি থ'ব পাৰে। এতিয়া এনেকুৱা এটা জেগা দেখুৱাম যিটো একদম চাফা নাই, চাচোন ঠিকটো নাই আৰু ভিডিঅ' এটা চাফা চলাইছিলে নেকি? এইয়া এইটো আৰু চাফা কৰি থোৱা নাই। এইয়া একদম চাফ, মানে এইবিলাক চেলেনি একদম মানে হাজিৰা দিলে আপোনাৰ কিমান টকা যায়? 700 টকা। আৰু এইটো আপুনি পানীটো যেনেকুৱা হেৰি কৰিব পাৰে, একদম চলাই ল'ব পাৰে পানীটো হেৰি বাল্টিঙতো ল'ব পাৰে, কিন্তু বাল্টিঙত ল'লেও সোনকালে শেষ হৈ যাব, যিহেতু ইয়াত পানীৰ বেছি প্ৰয়োজন হয়। কিন্তু চাফাটো চাওক একদম প্ৰেছাৰ, মানে একদম ধুনীয়া প্ৰেছাৰ। আৰু এইটো গানটো ইয়াত দুটা হেৰি আছে, আপোনালোকে অলপ এইটো ঘূৰাই দেখা দিছোঁ। আৰু ইয়াত কেইবাটাও হেৰি কৰিব পাৰে আপোনালোকে, এয়া কমকৈ ওলাব পাৰে, এইটো বেছিকৈ আৰু কেইবাটাও হেৰি আছে। এয়া একদম মানে এনেকুৱা হেৰি কৰিব পাৰি। বহুতকেইটা মানে ষ্টাইলত পানী দিব পাৰি, গাৰ্ডেনত পানী দিয়া প্লাছ এইটো গাড়ী ধোৱা দুবাৰ ধুই আছে গাড়ী। তো এয়া এইটো গান, বাকীটো আপোনালোকে ইউটিউবত দেখিছে বহুতে, আজিকালি এইটো ট্ৰেণ্ড চলি আছে। আৰু এয়া মেচিনটো হৈছে ব্লেক প্লাছ ডেকৰ BXPW1600। এই মেচিনটোৰ গেৰেণ্টি মই দিব পাৰোঁ, বাকীটো মই ক'ব নোৱাৰোঁ। এইটো যিটো মেচিন লৈছে এই মেচিনটোৰ গেৰেণ্টি মই আপোনালোকক দিব পাৰোঁ। আৰু ইয়াত পাইপেদি পানী লৈ আছে, আৰু ইনষ্টল কৰা মানে ফিটিং কৰা একদম ইজি। অলপ পিছত এই গাড়ীখন ধুই পেলাই চাম, বাকী চাই থাকিব ভিডিঅ'টো। সঁচাই মেচিনটো যেনেকুৱা মানে ইউটিউবত বা ফেচবুকত দেখিছোঁ তেনেকুৱাই আৰু। এইটা একদম মেচিনটোৰ পৰা একদম চাফা কৰি আছে, আৰু চাফা একদম মানে ধুনীয়াকৈ হৈ আছে। নেক্সট কেতিয়াবা মেচিনটো বাৰু দেখুৱাই দিম, যদি কোনোবাই যদি চলোৱাটো কেনেকুৱা কি এইটো জানিব বিচাৰে কমেণ্ট কৰিলে এইটো দেখুৱাই দিম। আৰু একো নাই, বিশেষ হেৰি নাই, আপোনাৰ কিনাৰ লগে লগে মেনুৱেল থাকে, মেনু আৰু মেনু ধুনীয়াকৈ আপোনালোকে চাব পাৰিব। ধন্যবাদ, চাই থাকিব।